গ'ল এয়া চাওঁ মই মাছৰ ডিমখিনি সিজাই আছোঁ পানীত আৰু এইখিনি পিঁয়াজ জলকীয়া ইফালে মাছৰ কণী আধা থৈ দিছোঁ এইখিনি হ'ল সৰু সৰু মাছ আনিছিলে পুঠি এনেকৈ কি মাছ এইফালে মাছৰ মূৰা এইটো কমলকাট মাছ জিৰা দি দিলোঁ এতিয়া মানে আৰু পিঁয়াজ জলকীয়া লগতে পিঁয়াজ জলকীয়া অকণ সৰহকৈ দি দিছোঁ 10টামান কেঁচা জলকীয়া মই মাছৰ কণীখিনি মানে ডিমখিনি ভাজি ল'ম ধুনীয়াকৈ এই দেখিলে নহয় তাৰপাছত কি কৰিম বেঙেনাৰ লগত ফ্ৰাই কৰিম আৰু এইটো হ'ল ল'ৰাকেইটাৰ কাৰণে কোনে কোনে এনেকৈ খুৱাই ক'বচোন ভাজিলে মাছৰ ডিমখিনি যিমান হ'লেও অকণমান টান নিচিনা হয় যিমান কোমল মাছৰ হ'লেও এইখিনি কমলকাট মাছৰ কোমলে হয় তথাপিতো ল'ৰাক খুৱাব হ'লে মই বেছি মানে সদায় প্ৰায়ে এই শুকানকৈ এনেকৈ ফ্ৰাই নকৰোঁ কি কয় আৰু এইপিনে চাক চালাড ইয়াতে হ'ল বিট গাজৰ আৰু কি কয় পিঁয়াজ ধনিয়া আৰু কিবা আদা আৰু তিয়ঁহ নাই দিয়া যিহেতু ৰাতি মই ভিডিঅ'টো বনাই আছোঁ আৰু তিয়ঁহ মানে ঠাণ্ডাত এইখিনিকে মানে চালাডকৈ মানে সেনেকৈ খাই ল'ম মই এইফালে চাওক এতিয়া বেঙেনাখিনি মই সৰু সৰুকৈ এনেকৈ সঁচাকৈ মোৰ একদম প্ৰিয় খাদ্য বুলি ক'ব লাগিব দেই মাছৰ ডিম বেঙেনা ভাজি আৰু ইয়াত যদি অকণমান তেল মাছৰ মানে পেটু যে তেলৰ নিচিনা সেনেকৈ হ'লেও আৰু ভাল লাগিলে হয় এইখিনি অকল মাছৰ ডিম আছিলে এইখিনিকে মই ভাজি আছোঁ এই চাওক ধুনীয়াকৈ সিজিলেগৈ ইমান ধুনীয়াকৈ একেবাৰে মানে বেঙেনাখিনি মই ভাঙি নাই দিয়া দেখিছেনে এনেকৈ সৰু সৰু চুটি চুটিকৈ মানে এটা বেঙেনা ধুনীয়াকৈ ভাঙি দিলেও ভাল লাগে মই ভাঙি নিদিয়াকৈ এনেকৈ কৈছোঁ এনেকৈ হ'লেও ভাল লাগে বেঙেনাখিনিও পিচ পিচকৈ থাকিব মাছৰ ডিমখিনিও সৰু সৰুকৈ কোনে কোনে মাছৰ ডিমৰ লগত এনেকৈ বেঙেনা ভাজি খাই ভাল পায় মোক প্লিজ কমেণ্টত জনাবচোন কোনে কোনে খাই ভাল পায় এতিয়া মই ইয়াত ধনিয়া দি দিলোঁ চাওক শেষত ধনিয়া দিলোঁ হৈ গ'ল এতিয়া চাই যাওক এয়া হ'ল মোৰ নেক্সট ডিনাৰ ৰাতিপুৱাতে মই ধান ৰ'দত দিলোঁ পুৰণা ধান হয় ৰঞ্জিত ধান বুলি কয় যিহেতু জানে আপোনালোকৰ মোৰ ভিডিঅ' ভিউৱাৰ প্ৰথম পৰা চাই থকাসকলে মোৰ হাঁহ আছে হাঁহৰ কাৰণে যিহেতু অনা হৈছিলে 1 কুইণ্টেলমান তাৰে মই এমমান দি দিলোঁ আমি খাবলৈ কাৰণে বিহু বুলি আৰু চাওক এয়া মই এতিয়া ধান চান দিয়াৰ পাছত ভেকচিন লৈ আহিলোঁ মানে লৈ মেলি ওলাই আহিলোঁ চাওক আপোনালোকক অকণমান দেখুৱালোঁ ভিতৰত দেখাবলৈ মানে অসুবিধা যিহেতু কৰিবলৈ বেয়া পালোঁ মানুহ ভিৰ আৰু ভেকচিনটো লৈ মই নামি আহিছোঁ আৰু একে তলত মানে হেৰি চাওক মেলা লাগিছে এইটো হেমপ্ৰভা হ'ল কৈ দিয়া হেল্ল' গাইছ চেনি গুড় ঠাণ্ডা দিনত চেনি গুড় খাব লাগে যে অকণ অকণ আমি খাই আছোঁ হয় নহয় হেল্ল' গাইছ আপোনালোকে দেখিলে মই যে ল'ৰাটোৰ লগত চেনি গুড় অকণমান খালোঁ আৰু ঠাণ্ডা দিনত খাব লাগে বুলি মানে কয় সেইকাৰণে সদায় গধূলি বা ৰাতিপুৱা ভাগত হ'লেও অকণমান সৰু সৰুকৈ টুকুৰা দি খালোঁ মানে খাওঁ এতিয়া মানে বহি লৈছোঁ একেবাৰে মূৰটো দাঙিব মন নজনাই ফাইনেলি আজি মোৰ ক'ভিড ভেকচিনৰ 2nd ড'জ কমপ্লিট হৈ গ'ল আপোনালোকে দেখিলে মই যে ক'লোঁ মানে ভেকচিন লৈ আহা আৰু মূৰটো অকণমান মানে গধুৰ লাগিছে এইখিনিত মানে কামৰ নিচিনা মূৰটো মানে দাঙিব মন যোৱা নাই সেইকাৰণে মানে আউজি আছোঁ আৰু কিনো দেখাম সেনেকৈ অকণমান দেখিলোঁ বিহু চবেতো যা যোগাৰ কৰিলে চাগে মই এতিয়ালৈকে বৰ্তমান যা যোগাৰ কৰিম আৰু লাহে লাহে কৰাই নাই যিমান পাৰিছোঁ ভিডিঅ'টো বনাই কিনে অকণমানকৈ হ'লেও দেখাইছোঁ যিটো নিদিলেও মানে মনটো বেয়া লাগে সদায় দিব পাৰিলেতো ভাল ল'ৰা পৰা মানে ইটো সিটোতে নোৱাৰোঁ সেইকাৰণে কিবা এটা বুলি মেমৰি আৰু যিমান পাৰিছোঁ মন গ'লে ধৰ সদায় মানে মন মানে কি নোৱাৰোঁ যদি সময় সাপেক্ষে হয় সদায় দি যোৱাৰ চেষ্টা কৰিছোঁ আৰু নোৱাৰিলেতো মানে একেবাৰে যদিও মোৰ দুদিন দিব নোৱাৰা হয় যে মোৰ মানে বহুত চিন্তা লাগি থাকে কেতিয়া দিব পাৰিম সেনেকৈ মানে ইটো সিটো এতিয়াতো লকডাউন দিলে ল'ৰাটো ডাঙৰটো ক্লাছ 5ত পঢ়িছেহে সেইকাৰণে মানে কমপ্লিট লকডাউন হৈ গ'ল এতিয়া আকৌ অনলাইনত হ'ব এতিয়া এনুৱেল এক্সামটো আছে মাৰ্চত
সেয়া অকণমান হ'লেও তাৰপৰা আপোনালোকক ক'লোঁ দেখুৱালোঁ যিসকলে মোৰ ভিডিঅ'টো প্ৰথম চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আপোনালোকৰ আশীৰ্বাদত মই যেন আৰু আগুৱাই যাব পাৰোঁ আৰু কি ক'ম আজি ল'ম কাইলৈ ল'ম মানে ভেকচিনটো থাকি গৈছে মানে কিন্তু এতিয়া মুখ্যমন্ত্ৰী অৰ্ডাৰ 15 জানুৱাৰীৰ ভিতৰত মানে ল'বই লাগিব যিহেতু নল'লে আপুনি ক'তো যাবই নোৱাৰিব এনেকৈ ৰিস্কি হৈ গৈছে সেইকাৰণে মই মানে আজি লৈ আহিলোঁ যেনেকৈ হ'লেও নহ'লে এই কাইলৈ ল'ম মানে থাকি গৈছে মোৰ এমাহ বেছি হ'ল এমহীয়া মানে কৰ্চটো আছিলে মোৰ এমহীয়াকৈ কিছুমানতো 3 মাহ বা 2 মাহ কিমান দিন আছিলে যে 45 দিনৰো তাৰ মোৰতো এমহীয়া আছিলে তাৰপৰা লমকৈ থাকি গৈছে তাৰপৰা লৈ আহিলোঁ যেনেকৈ হ'লেও আৰু লাইন এনেকৈ মানে 10টাৰ পৰা গৈছোঁ 1:30 বাজিত ভেকচিন ল'বলৈ পাইছোঁ ইমান দেৰি লাইন মানে ক'বলৈ নাই এতিয়া নোৱাৰিছোঁ গাটো মানে মূৰটো অকণ দাঙিবলৈ মনৰ ভাৱ নে কি নে মানে মাথাটো অকণ ঘূৰা লাগিছে আৰু হাতখন অকণমান দাঙিবলৈ নোৱাৰা হৈ গৈছোঁ সেয়া অকণমান আপোনালোকক ক'লোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা সঁচাকৈ কৰি দিব লাইকটো সঁচাকৈ আপোনালোকে পাহৰি যায় ভিডিঅ'টো চালেও লাইক এটা কৰি দিব আপোনালোকৰ লাইকটোৱে মোৰ মানে বহুত কি কয় মানে আগ্ৰহ ভিডিঅ'টো বনাওঁতে সহায় কৰে লাইক এটা নিদিলেও মনটো বেয়া লাগে সঁচাকৈ আৰু ভাল পালেতো লাইক দিব হয় নাই তথাপিও তেনেহ'লে আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম বাই বাই